আপোনালোকে নিজে লৈ লৈ খাব পাৰিব, নিজে চিলেক্ট কৰিব লাগে মাংস কিমান খায়, গোটেইটো খাই দিলেও আপোনালোকৰ একো নহয়, খালি অকল 100 টকা দিব লাগে, খাব লাগে আৰু। দেখিবলৈ হৈছে এনেকৈ কোনখন হোটেল আপোনালোক প্ৰভাইড কৰিব যে প্লেট কিমান আছিলে দামটো 100 ন, 100 আনলিমিটেড খানা 100। তো গাইজ দেখিবলৈ হৈছে এনেকুৱাই দবালে সিহঁতি বাইক চাইক জ্বলি গ'ল ইয়াত, অকণ দেৰি পিছত হয়তো ফুটিও যাব পাৰে, আমি মৰিও যাব পাৰোঁ। তো দেখিবলৈ হৈছে ধোঁৱা এনেকুৱা বেয়াকৈ দিছে আমাৰ মাংসই, ইমান স্পীডত কেলে চলা গাইজ 45 কেজি এদিনত এওঁলোকে চেল কৰে, আৰু মানে একো মানে হেৰি নাই, যিমান খাই আপুনি দিয়ে থাকিব হয় নাই এটা। তো সেই গাইজ ৱেলকাম টু মাই এনাডাৰ ব্লগ। তো আজি ছানডে, তো ভাবিলোঁ ক'ৰবালৈ যাওঁ, আৰু বহুত দিন ব্লগো দিয়া নাই, তো ভাবিলোঁ আজি ব্লগ এটা দিওঁ। আমি আজি যাম বনগাঁৱলৈ। বনগাঁৱত এখন ধাবা আছে বোলে, তাত আপোনাৰ 100 টকাত হেনো একদম আনলিমিটেড, কি কয় আনলিমিটেড আপুনি পৰ্ক খাব পাৰে, গাহৰি মাংস। তো চাওঁ কথাটো সঁচা নে মিছা। তো আপোনালোকে যদি সঁচা নে মিছা সেইটো জানিবলৈ হ'লে ভিডিঅ'টো বনি থাকিব, এণ্ডত গম পাব। তো এতিয়া আমাৰ লগত আছে এটা আমাৰ বিলু উইথ NS, হেমাংগ উইথ RS, এইটো ভাইটো আজি প্ৰথম লগ পাইছোঁ। সেয়া মাষ্টাৰ উইথ 390। তো মোৰ বাইকখন নাই না, মোৰ মানে বাইকৰ অৱস্থাই নাই, বনাব লাগিব, তো সেইটো কাৰণে বাইকখন আজি নানিলোঁ। তো এই 4খন বাইকৰ সৈতে আজি কি খোৱা যাব, গাহৰি মাংস ভাত 100 টকাত। কিমান খাবি বিলু? আজি কম্পিটিশ্যন লগোৱা হ'ব আকৌ মাষ্টৰ মেংগো জয় জয়। আৰু লাহে লাহে দেই, অকণমানৰ এটা ছাগলী এজনী খুন্দা মাৰি মানে আমি গোটেইকেইটা পৰিলোঁ, অকণমানত বাচিছোঁ। তো গাইজ ব'লক এতিয়া বনগাঁও গাহৰি মাংস ভাত খাবলৈ। তো গাইজ এতিয়া আমি আছোঁ দাধৰাত, এয়া পাৰ্টি হৈ আছে। তো এইটো হাইৱে ডাইৰেক্ট যায় বনগাঁও, ইয়াৰ পৰা আপোনালোকে গুৱাহাটী যাব পাৰে। তো যাওঁ আৰু এতিয়া অকণ ব্ৰেক ল'লোঁ, চাহ তাহ খালোঁ ইয়াতে আমাৰ আহকনা ধাবাত, আমাৰ ফেমাছ ধাবা। ডেৰগাঁও প্ৰায়ভাগ ল'ৰা ইয়াতে আহে সন্ধিয়া টাইমত টাইম পাছ কৰিবলৈ, আমিও আহোঁ। তো এইখন এৰিলোঁ এতিয়া যাওঁ বনগাঁও। চলো চলো ভাই লোক। তো গাইজ এতিয়া পাই গ'লো সেই বনগাঁও। আমি পাৰ হৈ আহিলোঁ, মানে বাইকখন ইমানেই স্পীডত চলাইছে চোৰৰ বাচ্চাকেইটাই, ক'বই নোৱাৰে মানে, একদম পাৰ কৰি আহিলোঁ। তো এতিয়া আকৌ ঘূৰি যাব লাগিব, এটাতো ক'ৰবাত পালেগৈ, সেইটো ঘূৰি আহিছে। সেইটো আমাৰ বিলু ভাই, সেইটো মক্কেলটো, ই একদম তাৰ জোচ কি চাবা, একদম বাইক চলাওঁতে পাই ধাবা আছিলে হয় তাত, তই ক'ত পাই গ'লিগৈ? ইমান জোচ, মানে জোচতে একদম হোচ উৰাই মেলি সিহঁতি একদম পাৰ হৈ গ'ল। তো এতিয়া আমি ঘূৰি যাওঁগৈ বনগাঁও। নামটো কি আছিল ধাবাখনৰ বিশাল? কি হ'ল কাজিয়া কৰিছে নি? উইলি মাৰ। তো গাইছ এতিয়া আকৌ বেক যাওঁ তালৈকে। তো চলো, এইখনেই সেইখন হোটেল যিখনত 100 টকাত আনলিমিটেড গাহৰি মাংস পায়। তো যাওঁ এতিয়া ভিতৰলৈ, চাওঁগৈ খাওঁগৈ কেনেকুৱানো আহে টেষ্টটো। তো চলো গাইছ, ফাৰ্ষ্ট আইটেম হিচাপে আহিছে নেমু এপিচ, লগতে এফালে পিঁয়াজ চকলা। বিলু পিঁয়াজ তোমাৰ কাৰণে হ'বনে এপিচ? আমাৰ এভাগ পাৰ্টি তাত, এভাগ আমি ইয়াত আছোঁ। তো গোন্ধ পাই একদম পেট পকাই গৈছে, এনেকুৱা ভোক লাগি আছে। তো এনেকৈ বিশাল তেনেকৈ আৰু এফালে বনাই আছে, বনাবহে নি? অকণ দেখাই দিছোঁ দেই। তো গাইছ এইফালে দেখিবলৈ পাইছে পিঁয়াজ ভাজিছে, নতুন মাল গৰম। আৰু এইফালে আপোনালোকে দেখিলে পৰ্ক হয় নাই, গাহৰি
গাহৰি এইটো আমাৰ কাৰণে হৈ যাবতো আৰু এইফালে আছে ষ্টকত মাল দেখিবলৈ পাইছে এইবোৰ বনোৱাই নাই চেল মানে সাংঘাতিক চেল গাইছে আপোনালোকে আহিব পাৰে ডেকা হোটেল আপোনালোকে বনগাঁও ডেকা হোটেল ইয়াৰ পৰা যদি গুৱাহাটীৰ পৰা যোৰহাট যোৱা মানুহে আৰু খাব পাৰে আৰু যোৰহাটৰ পৰা গুৱাহাটী যোৱা মানুহেও বনগাঁৱতে খাব পাৰে নে কিবা 100 টকা ভাত নন ষ্টপ পানী বটল ফ্ৰী আৰু ৱৰ্ক নন ষ্টপ দিব আপোনাৰ কিমান খাব পাৰে আপুনি সেইটোৱে তো গাইছ আহিব পাৰে আমিও ট্ৰাই কৰিব আহিছোঁ আজি খুব নাম শুনি আছিলোঁ ডেকা হোটেলৰ হা জলকীয়া সেইবোৰ নকয় পানী বটলো ফ্ৰী দিছে ক'ৰবাত দিব জানো গাইছ 3টাকে আমাৰ 6টা পানী বটল ইয়াতে গ'ল তো ভাত আহি গৈছে এতিয়া মাংসলৈ অপেক্ষা আৰু বিলু জিভা পানী বৈ চাগে তোৰ পেটে ভৰি গ'ল আৰু ভিতৰতে ভাত দেখিছে গাইছ ষ্টিম গোন্ধও মজা আছে ভাতৰ ইয়াত অকণমান চিষ্টেমটো বেলেগ এয়া আপোনালোকক এনেকৈ আনি দিব মাংসৰ সেইটো বাচনটো আপোনালোকে নিজে লৈ লৈ খাব পাৰিব নিজে চিলেক্ট কৰিব লাগে মাংস কিমান খায় গোটেইটো খাই দিলেও আপোনালোকৰ একো নহয় খালি অকল 100 টকা দিব লাগে খাব লাগে আৰু দেখিবলৈ হৈছে এনেকৈ কোনখন হোটেল আপোনালোক প্ৰভাইড কৰিব যে নিজে মাংস লৈ নিজে খাব লাগিব তো মাংস চাই দিয়া এবাৰ ডবোৱাতহে কথা আৰু চবেই কাঠেই খায় আমাৰ মানে তেলটো খাব নোৱাৰে লগাইছে এয়া দেখিবলৈ পাইছে আমাৰ পাল আহি গ'ল আমাৰ ইয়াত মাংস পৰিব মই মাংস নহয় আগতে মাৰিয়ে দিলোঁ অকণমান ই তাৰ চাৱনি চাবা শেফটো নিগিলিবি মাংস পালেহিহে খাব পাৰ এতিয়া হৈছে গ্ৰেভি মজা একদম গোন্ধ তেল খাবি বেছি তেল নাখাবি স্বাস্থ্যৰ কাৰণে বেয়া তো গাইছ এতিয়া আমি খাই লওঁ ধুনীয়াকৈ আপোনালোকে চাই পেলাই এনজয় কৰক তো গাইছ এতিয়া আপোনালোকৰ ডেকা হোটেলৰ মাংস পিচ টেষ্ট কৰি চাওঁ এই ওৱান গাইছ আহক আপোনালোকে খাওক 100 টকাত আনলিমিটেড গাহৰি মাংস তো গাইছ মাংস নাখাওঁ বুলি কোৱাতে মাংস দিয়ে আছে আমাৰ দাদাই আপোনালোক মানে ইয়াত থুচি খুৱাই পৰা মাৰি পেলাব যদি আপোনালোকে খাবলৈ মন আছে ইয়ালৈ যদি খাবলৈ আহিম বুলি ভাবিছে একদম পেট চেট খালী কৰি আহিব আৰু খাই আহিলে ইয়াত খাব নোৱাৰিব মানে তাৰ আকৌ মাংসই হয় আকৌ সি খুব মাংস খায় তাৰ নামটো মাংসই আকৌ তো গাইছ এইজন আমাৰ দোকানৰ অনাৰ তেওঁ আপোনাক অকল মাংস দি দিওঁকৈ থাকে খালি আপুনি খোৱাৰ ওপৰতহে কথা আৰু বিলু আধা কেজিমান মাৰিলি নে এইটোৱে কাঠ মাংস বুলিকৈ মাৰিলে এসোপামান উঠাই দে এতিয়াহে চাম গাইছ টামি একদম ইচকা ফুল গা আমাৰ এইফালে পাৰ্টনাৰ এৰাই নাই মাংস লাগে মাংস ইয়াত দাদা কেইকেজিমান আছে বাৰু মাংস ইয়াত আপোনাৰ আছে তোমাৰ 10 কিলো প্লাছ 5 কিলো 5 কিলো 15 কিলো 15 কিলোটো আপোনাৰ কিমান টাইমত আদায় হৈ যাব এইটো 1.5 ঘণ্টাত আদায় 2 ঘণ্টা আচ্ছা তাৰপিছত আপুনি এনেমান 15 কিলোকে কেইবাৰ বনায় এনেকৈ দিনত 3বাৰ বনায় দেখিছে গাইছ 45 কেজি এদিনত এওঁলোকে চেল কৰে আৰু মানে একো মানে হেৰি নাই যিমান খাই আপুনি দিয়ে থাকিব হয় নাই এটা যিমান খাব পাৰে সিমানে মানে আপোনালোকে খাই থাকিব পাৰে ইয়াত দাদাহঁতৰ মানে হোটেলখন আহি খুব ভাল লাগিলে দেই বাই বাই একদম এনেকৈ খোৱাৰ কাৰণে ধন্যবাদ 100 টকাত যে ইমানখিনি আমাক মাংস আজি খাবলৈ পালোঁ তো গাইছ আপোনালোকে আহিব 100 টকাত সঁচাকৈ আনলিমিটেড খানা তো আমি এতিয়া ইয়াৰ পৰা বিদায় দিলোঁ এতিয়া যাওঁ ক'ত যাওঁ এতিয়া কমাৰগাঁও ব্ৰিজ তো তাত গাইছ বনাম এতিয়া ৰিল চিল 2-এটা ৰিল বনাম বহুত দিন ৰিলো বনোৱা নাই তো আজি ওলাই আহিছোঁ এতিয়া ৰিলো বনাই ল'ম একেবাৰে তো এইকেইখন আমাৰ বাইকছ 390 NS RS দুখন আছে বেক চাইডে তো এতিয়া এইখনেই হোটেল গাইছ ডেকা হোটেল তৈয়াৰ হাম ষ্টাৰ চিমেণ্টৰ লোগো আছে ওপৰত তো এইটো হৈছে এইটো দেখিবলৈ পাইছে ৰঙাগড়া তিনিআলি আৰু এখন হৈছে ডেকা হোটেল তো গাইছ হোটেলৰ চেহেৰা চাই কিন্তু আপোনালোক নাযাব ভিতৰত যিটো মাল পাব খাই একদম মানে তামাম সন্তুষ্টি লাভ কৰিব I cried,
দেখিবলৈ আছে এনেকুৱাই দবালে সিহঁতি বাইক চাইক জ্বলি গ'ল ইয়াত অকণ দেৰি পিছত হয়তো ফুটিও যাব পাৰে আমি মৰিও যাব পাৰোঁ তো দেখিবলৈ আছে ধোঁৱা এনেকুৱা বেয়াকৈ দিছে আমাৰ মাংসই ইমান স্পীডত কেলৈ চলাওঁ এতিয়া আমি পাই গ'লোঁ সেই কমাৰগাঁও ব্ৰিজ এখন দেখিবলৈ পাইছে নতুনকৈ বনাইছে খুব ধুনীয়াকৈ বনাইছে তেনেকৈ এটা লেন দুটা লেন আছে ইয়াত আৰু তলেদিও এটা লেন আছিলে এইটোত লেন এইটোতো যাব পাৰে তো এতিয়া আমি ইয়াতে বনাম ৰিল বনাম আৰু দুটামান ৰিলটো ইনষ্টাগ্ৰামত পাব মই লিংকটো ডেছক্ৰিপশ্যনত দি দিম তো ৰিল দুটামান বনাই লওঁ দেন যামগৈ ঘৰ এই আমাৰ পাৰ্টনাৰ মাংস ভাত খাই একদম চবৰে একদম এলেহুৱা হৈ গ'ল দেখিবলৈ হৈছে হেলমেট তো গাইজ দেখিবলৈ পাইছে আমাৰ মাষ্টৰ আমাৰ ভিডিঅ'গ্ৰাফাৰ আমাৰ চিনেমেটোগ্ৰাফাৰ আমাৰ ফটোগ্ৰাফাৰ আপোনালোকক যদি ৰিল চিল বনাব লাগে তোমাৰ কণ্টেক্ট নাম্বাৰ তলত দি দিয়া হ'ব ৰিল চিল কোনোবাই বনাবলৈ গ'লে ইয়াক কণ্টেক্ট কৰিব পাৰিব আৰু ইনষ্টাগ্ৰাম আইডিটো মই দি দিম ফ'ল' কৰি ল'ব ইয়াক ফাইনেলি ইয়াতো ৰিল চিল বনাই হৈ গ'ল এতিয়া চবৰে টাইম আহি গ'ল ঘৰ যাবলৈ তো এই আমাৰ পাৰ্টনাৰ গাড়ী ঘূৰালে এইফালে বিলু আহি গ'ল তো এতিয়া আৰু ঘৰ যাওঁ আৰু তো ভিডিঅ'টো ইয়াতে এণ্ড কৰিলোঁ যদি ভিডিঅ'টো ভাল লাগিলে গাইজ প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব এণ্ড লগ পাম আন এটা ব্লগত টিল দেন টাটা বাই বাই গাইজ টেক কেয়াৰ